Hi guys, good evening and welcome back to MB Vlog. আজি ব্লগত মই দেখাব বিচাৰিছো আপোনালোকক যে মই এতিয়া এই বাইদেউ ঘৰলৈ আহিছিলো। বাইদেউ ঘৰ পাই মিলতে বিহুচিও খালো। সো মই প্ৰথমতে আপোনালোকক উইশ কৰিব বিচাৰিছো হ্যাপি মাঘ বিহু আৰু মই মানে আজি আহিছো বাইদেউ ঘৰলৈ আৰু বাইদেউ ঘৰ পাই মানে কি আমাৰ বামুনপুৰি চাহ বাগিচালৈ মই আহিছো। ইয়াত মানে পূজা পাতিছে টুসু পূজা। সো মই আপোনালোকক দেখাব বিচাৰিছো টুসু পূজা ক'ত কেনেকুৱা হয়। বলক চাওঁ ভিডিঅ'টো আৰম্ভ কৰো। এই বন্ধুসকল এই আমি মানে কি এতিয়া পাবলৈ হৈছে আপোনালোকে দেখি পাইছে এই ইয়ালৈ যাব লাগিব। সো মই আপোনালোকক তালৈ নি আছো এতিয়া মানে অলপ তাত গৈ মই আপোনালোকক ভালকৈ দেখাই আছো তাত কেনেকুৱা কি প্ৰগ্ৰেম হৈ আছে। এবাৰ মানে কি এই তলত ওপৰত দেখাই আছো মই আপোনালোকক। এই দেখি আছে যিটো পানী আহি আছে এই নৈটো মানে এইফালে গোটেই শুকাই যায়। আমি যোৱা বছৰ আহিলে তেতিয়া ইয়াত মানে পুৰা শুকান আছিলে। এতিয়া মানে পানীটো বৰ এটা কমা নাই সেইকাৰণে মানে প্ৰগ্ৰেমটো ওপৰত হৈছে আৰু মানে এবাৰ প্ৰগ্ৰেমটো বৰ চেঞ্জ কৰিলে। ইয়াত মানে কি হেৰি হ'ল এইটো ষ্টেজ বনাই মেলি ধুনীয়াকৈ মানে কৰিছে। তো মই আপোনাক তালৈ গৈ দেখাই আছোঁ। গাইজ দেখিছে ইয়াত মানে প্ৰগ্ৰেমটো হৈছে ইয়াত আগতে মানে ইয়াতে হৈছিলে এইফালে গোটেই শুকান আছিলে গোটেই বালি বালি আছিলে। এতিয়া মানে কি এইফালে প্ৰগ্ৰেমটো ইয়াত হৈছে আৰু আপোনালোকক মই ভালদৰে দেখাই আছো। বলক মই দেখাই আছো ষ্টেজটো বৰ ধুনীয়াকৈ বনাইছে আমাৰ বামুনপুৰি চাহ বাগিচা কমিটিয়ে। চ' গাইজ মই দেখাই আছো বলক আপোনালোকক এইফালে দেখাই আছো। চ' গাইজ চাওক পুৰা মানুহ ভিৰ হৈ আছে। মানে বৰ ধুনীয়া মঞ্চ বনাই আছে। উদযাপন সমিতিৰ বিষয়ববীয়াসকলক অনুৰোধ জনালো এবাৰ ফাৰ্ষ্ট টাইম এনেকুৱা হৈছে। ধীৰত ভূমিধক অনুৰোধ জনাইছো এখনি ফুলাম গামোচাৰে তেখেতক সন্মান জনাব। এয়া ভদ্ৰ ৰাজুৱাৰ আৰু আমাৰ মাজত উপস্থিত আছে দেৱেন্দ্ৰ বিদাস ডাঙৰীয়া। এইফালে ডাঙৰ ডাঙৰীয়াসকলক এইফালে সম্বোধন জনাইছে। ফুলাম গামোচাৰে সন্মান যাচিব বিচাৰিছো উদযাপন সমিতিৰ হয় তেখেতক আমি এই মঞ্চৰ কাষত বিচাৰিছো। ধন্যবাদ। অবিনাশ দলপতি তেখেতৰ দলা হৈছে দলাবলৈ আহি আমাৰ এই মানপত্ৰ আৰু সন্মান আমাৰ যাচিবৰ দি আপোনালোকে আমাক দিয়ক আমি সন্মান যাচিব বিচাৰিছো। আৰু আমাৰ মাজত উপস্থিত আছে চেলেং পথাৰ গাঁৱৰ গাঁওবুঢ়া বিনোদ গাঁৱৰ ডাঙৰীয়া আমাৰ মাজত উপস্থিত আছে। তেনেহ'লে গাইজ বলক এতিয়া টুসু পূজাৰ এটি গীত শুনো। মানে আহি মেলি ইয়াত নাচিবলৈ বিচাৰিছে। এয়া চব নিজৰ নিজৰ মানে কি লাইন লৈ লৈ মানে নাচিবলৈ লৈছে।
মোৰ লগৰ হয় তো গাইজ এই চাওক তুলসী পূজাৰ মানে মূৰ্তিটো এইটো হয় তেনেহ'লে মই এতিয়া ঘৰলৈ যাব লাগিব বিকজ মানে কি মা ঘৰত অকলে আছে দাদাহঁতে চব ইয়ালৈ আহিলে ঘৰত মা অকলে আছে চব এতিয়া যাবলৈ বিচাৰোঁ তাৰ আগতে মই আপোনালোকক অকণমান দেখাব বিচাৰিছোঁ যাতে যিহেতু ভাষান কোন ধৰত হয় আৰু মই তাত অকণমান দেখাইছোঁ বলক দেখাওঁ তো গাইজ ইয়াত মানে ভাষান হয় আগতে মানে এইফালে গোটেই মানে শুকান আছিলে এইফালে ভাল আছিলে মানে এইফালে আছিলে ভাষান কৰিছিলে এতিয়া এইটো লিকটো এইটো হয় এইফালে দি গৈ মেলি এইফালে কৰে তো গাইজ তো এয়া চাব পাৰে মই বহুত ওপৰৰ পৰা দেখাই আছোঁ মানে তো গাইজ এয়া চব বহুত মানুহ মানে ইয়াত বহুত মানুহ ইয়াত তো গাইজ মই এতিয়া মানে টুচু পূজাৰ পৰা মানে মই যাবলৈ ওলাইছোঁ তো গাইজ মই আপোনালোকক ইমানে দেখালোঁ যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ জৰুৰ কৰিব যদি ফাৰ্ষ্ট টাইম চাই আছে চেনেলটোক ছাবস্ক্ৰাইব কৰি ল'ব হে গাইজ তেনেহ'লে আজি ভিডিঅ'টো ইমানটোৱে আছিলে আৰু যদি ভাল লাগে ভিডিঅ'টো প্লিজ লাইক কমেণ্ট শ্বেয়াৰ জৰুৰ কৰিব আৰু চেনেলটোক ছাবস্ক্ৰাইব কৰি দিব যদি ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে গাইজ বহুত এনজয় হৈ আছে ইয়াত